বৰষুণ আহিব নেকি গাইজ? সঁচাকৈয়ে বৰষুণ আহি গ'ল। হেল্ল' গাইজ, তো মই কংকন স্বাগতম জনাইছোঁ মোৰ এটি মিনি ব্লগলৈ। বাছত বহি এনেকৈ আহি পাই গ'লোহি ফেঞ্চি, আৰু বৰষুণৰ কাৰণে ছাতিটো লৈয়ে আহিছিলোঁ, কাৰণ আগতেই গম পাওঁ যে বৰষুণ আহিব। এইখন হৈছে মানে ইয়াৰে ফ্লাৱাৰ মাৰ্কেট, আৰু বৰষুণৰ কাৰণে চাওক একেবাৰে পানী পানী হৈ গৈছে। এই গছৰ ঠানিটোৰ পৰা বা পাত কেনেকৈ ওলাইছে ময়ো নাজানো, আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। আহি পাই গ'লোহি হক মাৰ্কেট, আৰু হক মাৰ্কেটৰ ভিতৰত আহি কিনে বাইদেউৰ দুটামান বস্তু লৈ ল'লো। খুৰাজনৰ বহুত টেনচন হৈছে চাগে গাইজ। ধেমালি কৰিছোঁ দেই, চিৰিয়াছলি নল'ব। আহি পাই গ'লোহি মানে লভ সামৰিব নোৱাৰা দোকানখনৰ ওচৰত গাইজ। পুচকা খাওঁ ৰ'ব। গাৰ্লফ্ৰেণ্ড থকা হ'লে ফুল এটি ইয়াৰ পৰা লৈয়ে গ'লো হয়, কিন্তু কি কৰিব গাৰ্লফ্ৰেণ্ডে নাই নহয়। নালাগেও দিয়কচোন গাইজ, এনেকৈয়ে ভাল। ষ্ট্ৰিং খাই এনাৰ্জি লওঁ বুলি ভাবিছোঁ গাইজ। ৰুমলৈকে আহি পাইছিলোহে এতিয়া জোতা মোজা পিন্ধি হাতত হেলমেট লৈ কিনে।